নিজৰ প্ৰেমিকাৰ ট্ৰেন্ডিং ফটো 1 মিনিটত বনাওক প্ৰথমে যাওক গুগলত গৈ আপুনি সাৰ্চ কৰক গুগল জিমিনি আৰু তাৰ পাছতে গুগল জিমিনি এটা ওয়েবসাইট দেখিবলৈ পাব ইয়াতে ক্লিক কৰক ইয়াতে ক্লিক কৰাৰ পাছতে অকমান স্ক্ৰলিং কৰি তলত এটা প্লাস আইকন দেখিবলৈ পাব এই প্লাস আইকনটোত ক্লিক কৰক ইয়াতে ক্লিক কৰাৰ পাছতে আপলোড ফাইলস এই অপশনটোত ক্লিক কৰক ইয়াতে ক্লিক কৰি আপুনি ফটোজ এন্ড ভিডিওস এই অপশনটোত ক্লিক কৰি দিয়ক আপুনি আপোনাৰ গ্যালাৰীৰ পৰা আপুনি যেটো ফটোৰ জৰিয়তে এনে ধৰণৰ ফটো বনাব বিচাৰে সেই ফটো সিলেক্ট কৰক ইয়াতে সিলেক্ট কৰাৰ পাছতে আস্ক জিমিনি এই অপশনটোত ক্লিক কৰি দিয়ক ইয়াতে ক্লিক কৰাৰ পাছতে আপুনি এই প্ৰম্পটটো ইউজ কৰক অৰ্থাৎ এই ভিডিওটোৰ পৰা এই লিখাখিনি কপি কৰি তাতে পেস্ট কৰি দিয়ক আপুনি এই সেন্ডিং অপশনটোত ক্লিক কৰি দিয়ক ইয়াৰ পাছতে অকমান সময় আপুনি ওয়েট কৰক আৰু তাৰ পাছতে অকমান স্ক্ৰলিং কৰি দেখিবলৈ পাব এটা ফটো আহি গৈছে অৰ্থাৎ আপুনি বিচৰা সেই ফটো আহি গৈছে আৰু তাৰ পাছতে ফটোত ক্লিক কৰক ফটোত ক্লিক কৰাৰ পাছতে ওপৰত দেখিবলৈ পাব এটা ডাউনলোড অপশন আছে ইয়াতে ক্লিক কৰি দিয়ক আৰু আপোনাৰ গ্যালাৰীত সেভ হৈ যাব ফটোখন